নমস্কাৰ বন্ধুসকল, সকলোৱে কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি আমি আলোচনা কৰিম মিষ্টাৰ জেছবি। মিষ্টাৰ জেছবি জালুকবাৰী চাদা বেপাৰী। বাহ, বেটা দেখোন দৌৰি দৌৰি আহিছে। মই কিন্তু ইয়াৰ লক্ষণ ভাল দেখা নাই। এই ছোৱালী দেখিলে ना लगे तुझे भोसड़ी वाली। भैया पापा की पड़ी তুমি বলুয়া কিন্তু ইয়ার ভাল দেখা নাই। খাই দিলে খুন্দা শেষ খাই দিলে আৰু দেখিবা এতিয়া কি হয় আৰু। तो रुको, क्लाइमैक्स अभी बाकी है। চালা অসভ্য কেমেৰামেন ফকাছ কৰিবলৈ জেগা নাপালি আৰু হেই দিলে চ জালুক চাদা বেপাৰী। মই কিন্তু বলাজ পাইছো দে। দেখিলে নহয় চৰটো খাই এতিয়া ই হামলা কৰি দিব এতিয়া ছোৱালী। ও জালুক চাদা বেপাৰী তই আকৌ ক'ত যাও? হ'ব না খায়ে দিলে আৰু জালুক চাদা বেপাৰী। চাদা চাদাহে গোন্ধাইছে চাগে। এই মিষ্টাৰ জেছবিটো নহয় জালুক চাদা বেপাৰীটো ই বিদেশতহে জন্ম ল'ব লাগিছিল। ই কিবা ভুলে কমেহে অসমত জন্ম ল'লে বুজিছা। ছোৱালীটোৱে কিছ কৰি মোহাইছে চা মুখখন। তোৰ পাপা কি পৰি চাদা চাদা গোন্ধাইছে ন। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো বজাবলৈ নাপাহৰিব, আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।